অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কাজিৰঙাত সোমাব নোৱাৰে তেতিয়া কাজিৰঙাত কি চলি আছে মুখ্যমন্ত্ৰীজনে কেনেকৈ গম পাব কোনখন আইনৰ অধীনত মুখ্যমন্ত্ৰী যাব নোৱাৰে সেই আইনখনতো মই দেখা পোৱা নাই আমি এজন অতিথিক মাতি আনিছো অতিথিজন নাইট সাফাৰী কৰিব গল নেকি তেখেতৰ বহুমূলীয়া সময় আমাক অলপ দিলে অসমীয়া জাতিয়ে কৃতজ্ঞ হৈ তেখেতক ধন্যবাদ দিব লাগে যে আপুনি আহিলে আপোনাৰ ইমান ব্যস্ততাৰ মাজতো অকণমান হলেও সময় আমাক দিলে যিসকলে বিতৰ্ক কৰে মই সিদিনাখন এটাই কথা কৈছো যে অসমত ঋণাত্মক চিন্তাধাৰা যিবিলাক ব্যক্তি আছে তেওঁলোকক মানুহে 99% বিদায় দি দিছে আৰু 1% বিদায় হ'ব সিংগাপুৰত যিসকল মোৰ ওপৰত গোচৰ দিলে মোৰ কিটো হ'বগৈ তাৰ পৰা এতিয়া মই আইন ভাঙিলেহে এৰেষ্ট হ'ব সিংগাপুৰত নাইট সাফাৰী নহয় নেকি অভয়াৰণ্যত মানুহ ৰাতি যোৱাটোৱে ফেশ্বন দেশ বিদেশৰ অভয়াৰণ্যত মানুহ ৰাতি যায় লাইট জ্বলাই পেলাই এনিমেল চাই এটা ইয়াত কোনখন আইন ভাঙা গল আজি গোটেই বিতৰ্কটো তাত লৈ গল সদগুৰুৱে যিমান আশালৈ অসমত আহিছিল ইয়াৰ পৰা আমি নিগেটিভ কৰি পঠালো সদগুৰুক ভাল পোৱা দেশত কিমান মানুহ আছে তেওঁলোকে অসমৰ ওপৰত কি ধাৰণা ললে যে অসমীয়া মানুহে মাটিও লৈ গল আৰু মাটি লৈ গৈ আমাৰ গুৰুজনা গালিগালাজু কৰিলে এজাহাৰো দিলে জাতিটোৰ ওপৰত মানুহৰ কি ধাৰণা হল গতিকে অসমখনক কেনেকৈ তলত পেলাব পাৰি এছাম মানুহে দিনে ৰাতিয়ে চিন্তা কৰি থাকে কালিৰ পৰা মই খুদি আছো ওয়াইল্ড লাইফৰ কোনটো প্ৰভিজনত লিখা আছে যে ৰাতি মানুহ যাব নোৱাৰে কোনটো প্ৰভিজনত লিখা আছে আজি সদগুৰু আৰু ৰবি শংকৰৰ আগমনে কাজিৰঙাৰ বিশ্ব ঐতিহ্যক আৰু জনপ্ৰিয় কৰি তোলাত বহুত সহায় কৰিব মই ভাবো যে এইবাৰ পৰ্যটনৰ সংখ্যা এই দুইগৰাকী বিশিষ্ট ব্যক্তিৰ আগমনত আগতকৈ ভাল হ'ব কাজিৰঙাৰ জীপ সাফাৰীৰ পৰা হাতীৰ মাউথসকলৰ পৰা দোকান পোহাৰ সকলোৰে আৰ্থিক উন্নতি আৰু অলপ বাঢ়িব কাৰণ তেওঁলোকৰ ইমান বিশ্বজুৰি ফলোৱাৰ আছে সদগুৰুৰ কথা আমাৰ ইয়াৰ সাংবাদিকে লিখিছে আমেৰিকাৰ এখন ৰাষ্ট্ৰই তেওঁক 22,000 একৰ মাটি বিনামূল্যে দিছে যে আমাৰ ইয়াত আপুনি আহক 22,000 একৰ মাটি আমাৰ গোটেই মানে ক'ব গ'লে গুৱাহাটী লগলগালে হিমান মাটি হয় তেওঁক মাটি আনি দি দিছে যে আপুনি আমাৰ ইয়াত থাকক অসমলৈ কোনোবা এটা অমূল্য ৰত্ন আহিলে আমি ধৰি ৰাখিব নোৱাৰো আমাৰ চিন্তা হৈ যায় চৰকাৰক বিৰোধিতা কৰক সদগুৰুক আৰু এইটো কথাত বিৰোধিতা কৰিব লাগে নেকি তেওঁ কাজিৰঙা ডিৰেক্টৰে য'ত লৈ গৈছে তেওঁ তালৈকেহে গৈছে জীপখনৰ পিছফালে কোন উঠি আছে কাজিৰঙা ডিৰেক্টৰে নিজে উঠি আছে তো মানুহজনক ডিৰেক্টৰে লৈ যাব লৈ গৈ পেলাই আকৌ তাৰ ওপৰতে কেছ হ'ব এনেকুৱা কথা হ'ব পাৰে নেকি তেওঁতো ইয়াত খুজি অহা নাই তেওঁ ইয়াত সাফাৰী কৰিব আহিছে নেকি আমি মাতাৰ কাৰণেহে আহিছে তেওঁতো ইয়াত টুৰিষ্ট হৈ আহি পেলাই ব্ৰেক কৰিব আতনাবে আমি মাতি আনিছো তেওঁক আমি জলেকে লৈ যাওঁ তেওঁ তালৈকে যাব নিয়ম নীতি বুজোৱাৰ দায়িত্বটো ফৰেষ্টৰ